নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি পঢ়িম চতুৰ্থ শ্ৰেণীৰ প্ৰথম পাঠ 1 পিতৃ মাতৃ। পঢ়ো আহা। এই সংসাৰত আমাৰ যিমান বন্ধু বা উপকাৰী মানুহ আছে সেই সকলোৰে ভিতৰত পিতৃ মাতৃ প্ৰথম আৰু শ্ৰেষ্ঠ। তেওঁলোকে আমাক জন্ম দিয়ে, পোহপাল কৰি ডাঙৰ দীঘল কৰে, লাগতিয়াল শিক্ষা দি জ্ঞানী আৰু কাম চলাই যাব পৰা কৰে। সন্তানৰ নিমিত্তে তেওঁলোকে যিমান দুখ বেজাৰ সহে, যিমান যত্ন আৰু চেষ্টা কৰে, যিমান স্বাৰ্থ ত্যাগ কৰে, ইমান কোনোৱে নকৰে। আমাৰ নিমিত্তে জীৱন এৰিব পাৰে। এনে মানুহ জগতত পিতৃৰ মাতৃৰ বাহিৰে কোনো নাই। সন্তানৰ মুখত হাঁহি ওলালে তেওঁলোকৰো মুখতো হাঁহি ওলায়। সন্তানৰ চকুত পানী ওলালে তেওঁলোকৰ চকুতো পানী ওলায়। সন্তানৰ দুখত তেওঁলোকৰ বেজাৰ, সন্তানৰ সুখত তেওঁলোকৰ আনন্দ। কেনেকৈ আমাৰ সুখ উন্নতি আৰু যশস্যা হৈ দিনে ৰাতিয়ে সদায় তেওঁলোকৰ মনত এই কথাহে জাগৃত হৈ থাকে। ভাল বস্তু পালে পিতৃ মাতৃয়ে নিজে নেখায় আমাক খুৱায়। ভাল কাপোৰ নিজে নিপিন্ধি আমাক পিন্ধায়। আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে। আমি বেয়া হ'লেও তেওঁলোকৰ মনত ভাল, কুৰূপ হ'লেও সুন্দৰ, দুষ্ট হ'লেও শান্ত, মৰা সময়তো তেওঁলোকে আমাক আশীৰ্বাদ কৰিহে প্ৰাণ এৰে। পিতৃ মাতৃ জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰ অৱতাৰ। কোনো এক দেশত এদিন এজনী তিৰোতাই তাৰ কেঁচুৱা ল'ৰা এটা ঘৰৰ বাহিৰত শুৱাই থৈছিল। সেই দেশত ঈগল বুলি এবিধ চৰাই, ডাঙৰ চৰাই আছে। পাছে ঈগল চৰাই এটাই সেই ল'ৰাটো থাপ মাৰি লৈ গৈ এক পৰ্বতৰ টিঙত তুলিলে। এতিয়া মাকে আৰু ওচৰ চুবুৰীয়া মানুহে দেখি হোৱা-দোৱা লগোৱাত ভয়ত ঈগলটোৱে ল'ৰা এৰি উৰি গ'ল। কিন্তু পৰ্বতটো বৰ ওখ, দুৰ্গম, হাবি আৰু কাঁইটেৰে গঞ্জ। তাত অনেক ডেকা হাৰিয়াল যুঁজাৰু চিপাহীও গোট খাইছিল। তথাপি কোনেও সেই পৰ্বতত উঠিবলৈ সাহ নকৰিলে। দুজনমান উঠি আধা বাটৰ পৰা উভতি আহিল। কিন্তু ল'ৰাৰ মাকে সকলো ভয় নেওচি গঢ়া হাবি আৰু কাঁইটলৈ অলপো কটাহী নকৰি অসীম সাহসেৰে মুহূৰ্তৰ ভিতৰতে ল'ৰাক কোলাত তুলি ল'লেগৈ আৰু
গোটেইটো শৰীৰৰ তেজেৰে ৰঙালী হৈ নামি আহিল। কবি হ'ল লম্বোদৰ বৰা। লগতে আমি এতিয়া কি চাম ইয়াৰ তলত দিয়া প্ৰশ্ন উত্তৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা সঠিক বৃত্তটো পূৰ কৰা। লগতে আমি কি চাম ইয়াৰ প্ৰশ্নটো প্ৰথম প্ৰশ্নটো কি আছে ঈগল চৰাইটোৱে পৰ্বতৰ টিংগত এৰি থৈ যোৱা কেঁচুৱাটো কোনে কোলাত তুলি আনিছিল? কি হ'ব খ নম্বৰ খ। সেকেন্ড প্ৰশ্নটো হৈছে লেখকে পিতৃ মাতৃক জীৱন্ত দেৱতা কৃষ্ণ আৰু পৰোপকাৰ অৱতাৰ বুলি কৈছে কাৰণ সন্তানৰ নিমিত্তে তেওঁলোকে কি কৰিব পাৰে? কান্দি চকুৰ পানী টুকি থাকে না অনবৰতে আনন্দ কৰি থাকে না দুখ বেজাৰ সহ কৰি থাকে না সদায় মনত বেজাৰ কৰি থাকে? কি হ'ব নম্বৰ গ দুখ বেজাৰ সহ্য কৰি থাকে। ইয়াৰ পাছতো কি আছে তৃতীয় প্ৰশ্নটো পাঠটোত উল্লেখ থকা ডেকা হাহিয়াল আৰু যুঁজাৰু চিপাহীসকলৰ কোনেও পৰ্বতটোত উঠিবলৈ কিয় হা কৰা নাছিল? কোনটো হ'ব ক হ'ব না খ না গ না ঘ? ঘ। পৰ্বতটোৰ বৰ ওখ দুৰ্গম হাবি আৰু কাঁইটেৰে ঠাই খাই থকাৰ বাবে। কি হ'ব নম্বৰ ঘ। ইয়াৰ পিছত চাম 3 নম্বৰ প্ৰশ্ন ওপৰত থকা দ্বিতীয় আৰু তৃতীয় প্ৰশ্নৰ উত্তৰ দুটা কিয় শুদ্ধ বুলি বাছি ললা কোৱা? নোৱাৰিবা। 4 নম্বৰটো চাম তলত দিয়া শুদ্ধ বাক্যবোৰৰ কাষত বাকচত কি চিন দিম? ৰাইট চিন দিয়া। ক নম্বৰ কি হ'ব এই সংসাৰত পিতৃ মাতৃ হৈছে আমাৰ শ্ৰেষ্ঠ বন্ধু হয়। শ্ৰেষ্ঠ বন্ধু হয় হয়। পিতৃ মাতৃয়ে সন্তানক স্বাৰ্থৰ বাবেহে মৰম চেনেহ কৰে। স্বাৰ্থৰ বাবে মৰম নকৰে। ইয়াত কি হ'ব সন্তানৰ সুখ উন্নতি আৰু যশস্যা হোৱাটো সকলো পিতৃ মাতৃয়ে কামনা কৰেনে? কৰে। শুই থকা কেঁচুৱাটো থপিয়াই নি ঈগলটোৱে পৰ্বতৰ টিংগত তুলিছিল।